হাই গাইজ পিএন চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ। মই আজি গুৱাহাটী ফুৰিব গৈ আছোঁ। এতিয়া পাইছোঁ ৰঙিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আহি এতিয়া আমি শৰাইঘাট ব্ৰিজ পালোঁ। তো ভিডিঅ'টো চাই থাকোঁ। আৰু গাইজ জালুকবাৰী অসম ইঞ্জিনিয়াৰিং কলেজৰ ৰাস্তাতে টেম্পু কেইখন আছে যে সেইপিনেদি অসম ইঞ্জিনিয়াৰিং কলেজ যায়। এতিয়া আমি ছায়েন্স মিউজিয়ামত সোমালোঁ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। ইয়াতে মানুহ কিন্তু কিছু হৈছে গাইজ, আজি ছানডে কাৰণে মানুহ হৈছে। আৰু আমাৰ টিকেট কটা হৈ গ'ল এজনৰ 35 লৈছোঁ, টোটেল 3জনৰ 105 টকা। এইবিলাক চব গাইজ কি ধুনীয়া ঠাই মিউজিয়ামৰ ভিতৰত। এইটো হৈছে অট'মেটিক দংকল, মানে ছায়েন্স মিউজিয়াম। এইটো হৈছে কাছটো দেখিব ধুনীয়া হৈছে। আৰু গাইজ অলপ ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ, কাৰণ বহুত দীঘল হৈ যায় নহ'লে কিমান দেখাম আৰু। এইবিলাক মাছ আৰু আমি এইটো ঘৰৰ ভিতৰত সোমাই আহিলোঁ। একুৰিয়ামৰ মাছ চাই লওক আপোনালোকে কি মাছ আছে, দেখাই যাম একফালৰ পৰা। এইবিলাক কি মাছ মই নাজানো বিশেষ, আপোনালোকে চাই লওক, চিনি পালে কমেণ্ট কৰি জনাব। ইয়াত প্ৰাগৈতিহাসিক জীৱ উদ্যান, জীৱবিলাক ইমান ভালকৈ নাজানো। কেংগাৰু আছে, ডাইনাছৰ আছে। আপোনালোকে চাই থাকক, দেখিলে চিনি পাব পাৰে, মই কিন্তু ভালকৈ চিনি নাপাওঁ। এতিয়া আমি অলপ গ্লাছৰ ঘৰটোৰ ভিতৰত সোমাম। এইটো কিন্তু ডেঞ্জাৰ ঘৰ, তলৰপিনে চাই নগ'লে যাব নোৱাৰে আপোনালোকে, তলৰপিনে চাই গ'লেহে যাব পাৰিব, নহ'লে গ্লাছত খুন্দা খাব।
ছায়েন্স মিউজিয়ামৰ পৰা ওলাই আহি ডাইৰেক্ট কলাক্ষেত্ৰলৈ যাব ওলাইছোঁ। এতিয়া আমাৰ ছায়েন্স মিউজিয়াম হৈ গ'ল। এনেকৈ আমি খানাপাৰা লাইনেদি 6 মাইল গৈছিলোঁ। এতিয়া আহি 6 মাইল পালোঁ আমি। 6 মাইলৰ পৰা এতিয়া আহি আমি কলাক্ষেত্ৰ পালোঁ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াত টিকেট কাটিব লাগিব। টিকেট কাটিবৰ কাৰণে টিকেট কাটি কিনে আমি যাব লাগিব। এইটো টিকেট কাউণ্টাৰ হয়। বহুত মানুহ গাইছ, অকলেহে বহুত মানুহ। আজিকালি মানুহ চব কিনে। এতিয়া অলপ গাইছে এই ওপৰেদি মাছত যে উঠে ট্ৰেইনৰ নিচিনা তাত ঘূৰিব ওলাইছোঁ। মোৰ লগত ৰিচা, এয়া ৰিচা। আমি অলপ ঘূৰি আহোঁ। এইটোৰ কাৰণে এক্সট্ৰা টিকেট কাটিব লাগে 50 টকাকৈ। শিশুৰ বাবে কোনো টিকেট নালাগে, শিশুসকলৰ ফ্ৰী, মানে 5 বছৰৰ তলত ল'ৰা ছোৱালীৰ বাবে ফ্ৰী, আৰু 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ বাবে দিব লাগে 50 টকা। আগত কৰিতো বহুত উন্নত কৰিছে কলাক্ষেত্ৰখন। আগতে আহিছিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, মানে আহি কেনে জালুকবাৰী পালোঁ। জালুকবাৰীৰ পৰা ভিডিঅ'টো এতিয়া খতম কৰিম আপোনালোকক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ভিডিঅ'টো আজিলৈকে বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বাই বাই, শুভৰাত্ৰি, ধন্যবাদ।